আর ককসুন কি হয়েছে? আমার ইয়াত হয়েছে মানে যে সময় ভাই নিয়ে মানে এটা কেচাল হয়ে গেছে। এই কেচাল তো মানে সময় ভাই রিজেন দিয়ে পাঠাই যে এটা ইলেকশন হয়ে পেলাই আপনি এইবিলাক মানে ডিলাৰটো কালেকশ্যন কৰক। আমালোকে কালেকশ্যন কৰিছোঁ, কালেকশ্যন কৰাৰ পৰা আমালোক ভোট কৰি পেলাই জিতিছোঁ। জিতাৰ পৰা এতিয়া আমি ভোট না দিয়া মানুহ যাই পেলাই লাইচেঞ্চ লৈ আহিছে। ইয়াত আহি পেলাই কি নাম বুলি কাৰ্তিক ৰাভা জিতিছে আৰু লাইচেঞ্চ দিছে। অঞ্জলি নাৰ্জাৰীক লাইচেঞ্চ দিছে, এইটোতো আমালোকে নাজানো। কাৰ্তিক ৰাভা কিমান ভোট পাইছিলে? 96 ভোট পাইছে, 96। আৰু অঞ্জলি 1 পাইছে। 1 পোৱা মানুহে লাইচেঞ্চ পাইছে। এইটো আমালোকে আচৰিত পাইছোঁ। এইটো কেনেকৈ পাইছে এইটো আমালোকে নাজানো। এইটো যে ইলেকশ্যন আছিল এইটো কাৰ মাধ্যমে হৈছিল? এইটো ৰাইজৰ গাঁৱলীৰ মাধ্যমে হৈছে আৰু কি। মানে চাপকাটা সমবায় সমিতিয়ে নিৰ্দেশ দিছে। গাঁও চাপকাটা সমবায় নিৰ্দেশ দিয়াৰ পাছতে আমালোকে গাঁৱলী মিলি পেলাই ইলেকশ্যনটো কৰিছোঁ আৰু কি। এতিয়া যি মানুহ জিকিছে সি লাইচেঞ্চ পোৱা নাই? সি লাইচেঞ্চ পোৱা নাই। আন পাৰ্চেণ্ট এইটো পাব্লিক তাৰ ছাপোৰ্টে নাই, সি পাইছে লাইচেঞ্চ। এইটো কৈছোঁ এইটো কাৰ্তিক ৰাভাকে বিচাৰিছে। কাৰ্তিক ৰাভাক আমাক লাগে আৰু কি। আমালোকে তাক সকলোজনে মিলি তাক যদি ইলেকশ্যন দিব জিতাইছোঁ, তাক আমাক লাগে আৰু কি। ভাল নাপায়, গ্ৰহণ নকৰে, ভাল নাপায়। আমালোকে কাৰ্তিক ৰাভাকে ভাল পায়। দায়িত্ব আমি কাৰ্তিক ৰাভাকে ভাল মানুহ। যেহেতু মানে হাৰি গ'ল, এইটো দায়ী আপুনি খাক বুলি ভাবে? দায়ীটো এইটো চৰকাৰৰ দায়ী বুলি ভাবে। চৰকাৰ কি বুজি পেলাই যে লাইচেঞ্চ দিছে এইটোতো আমালোকে নাজানো। এনেকৈতো বুজা যায় ৰাজনীতি কৰিছে সাধাৰণ কাজৰ কাৰণে। এই কাৰণেতো আমালোকে বদল হৈ গৈছে পাব্লিকবিলাক। আমালোকে নাজানো তাক কেনেকৈ লাইচেঞ্চ পাইছে, কি কৰি লৈছে, এইটো আমালোকে নাজানো। মূল দাবীটো হ'ল এতিয়া কি মানে আমালোকে যোন ডিলাৰৰ পৰা আমালোকে কালেকশ্যন কৰি লৈছোঁ না, এইটো আমাক লাগে। এইটো আমালোকে নাথাৰিম। ইয়াক যদি না হয় সমবায়ৰ যি মাল আছে এইটো আমালোকে গ্ৰহণ নকৰিম। সমবায় মুর্দাবাদ।